বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত যিহেতু আমাৰ বিদ্যালয়সমূহ বন্ধ, এই সময়ত ঘৰতে থাকি আমি কেনেকৈ পাঠ্যক্ৰম আগবঢ়াব পাৰি তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সেল্ফ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া উচিত। ইয়াৰ উপৰি আমি শিক্ষকসকলেও ভিডিঅ' যোগে কিছু পাঠ্যপুথিৰ অনুশীলনী কৰি দিয়াত সহায় কৰিম। ছাত্ৰ ছাত্ৰীসকলে যিসমূহ চেপ্টাৰৰ বিশেষ অসুবিধা থাকে আমাক হোৱাটছআপৰ গ্ৰুপত কমেণ্ট কৰিলে সেইবোৰৰ বিষয়ে আমি ভালকৈ ভিডিঅ'ৰ যোগে কৰি দিব পাৰিম। মই আজি দ্বিঘাত সমীকৰণৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিম। এই চেপ্টাৰৰ দিয়া যিবোৰ গণিত আছে সেইবোৰ মই ভিডিঅ' যোগে সমাধান কৰি দিয়াৰ চেষ্টা কৰিম, আৰু তোমালোকে বুজি নাপালে ক'ৰবাত কিবা অসুবিধা হ'লে সেইবোৰ আমাৰ গ্ৰুপৰ হোৱাটছআপ গ্ৰুপত কমেণ্টছ কৰিলে আকৌ ভালদৰে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব।